हेलो गाइज वेलकम बैक टू माई यूट्यूब चैनल आको এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। নতুন ভিডিঅ'টো আজি বৰ্তমান ইয়াৰে কাছাৰীৰ কি কয় এইটো পাণবজাৰৰ নদীৰ ঘাটত আপোনাৰ নতুন ঘাট নতুন টাৰ্মিনেল এটা বনাই আছে। আচলতে এনেকুৱা টাৰ্মিনেল আগতে বনোৱা নাই, গতিকে টাৰ্মিনেলটো আজি অপেনিং কৰিব হৈছে। এয়া দেখাই পাইছে চোলা গামোচা ধুতি চব পিন্ধি লৈ আহিছোঁ আৰু এতিয়া এতিয়া কাপোৰ পিন্ধিব আৰু বাকীখিনি গোটেইখিনি আগত আছে আৰু এয়া কাৰ্ড দিছে, নহ'লে সোমাব নিদিয়ে। গেটটো আপোনাৰ এই আগত এইখন গেট যাম। চাওক আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগে, কি আছে ভিতৰত, কেনেকুৱা কি গোটেই টাৰ্মিনেলটো আৰু এইখন গেট এনেকৈ সোমাই আহি এই টাৰ্মিনেলটো এই আপোনাৰ এনেকৈ গৈছে। ইয়াতে জাহাজবিলাক বা আপোনাৰ নাও নহয় জাহাজবিলাক লাগিব। তাতে আপুনি ইয়াতে সোমাই ইয়াতে ৱেটিং এৰিয়া আছে, দেখাম বাৰু ভালকৈ। গোটেই ভিডিঅ'টো শেষলৈকে চাব। আমাৰ মেনেজাৰৰ অৱস্থা চাওক, এয়া এইটো আপোনাৰ মেইন এণ্ট্ৰি। ইয়াতে সোমাই চাইডে চাইডে টিকট কাউণ্টাৰ আৰু এইটো ৱেটিং ৰুম। ইয়াতে আপোনাৰ ছিটবোৰ আছে, ইয়াতে আহি বহিব পাৰে আৰু এইবিলাক ডিছপ্লেত আপোনাক দেখাব যে ক'ৰ পৰা ক'ত যাব, কেইটা বজাত আছে জাহাজটো। আৰু এইপিনে আপোনাৰ টিকট কাউণ্টাৰ, এইটো 2 নম্বৰ, এইটো 1 নম্বৰ। ইয়াতে টিকটখিনি কাটি আপোনালোকে যাব পাৰিব। আৰু এইখিনিতে আমাৰ অমিতে ড্ৰেছ পিন্ধিছিলে। আৰু এইটো আপোনাৰ 3D মডেল, ইয়াতে চাব পাৰে টাৰ্মিনেলটো কেনেকুৱা। তথাপিও এতিয়া আমি এনেকৈ ভিতৰত সোমালোঁ টাৰ্মিনেলটোৰ ভিতৰত আৰু সোমায়ে দেখা পালোঁ যিহেতু এয়াৰফ'ৰ্চৰ শ্ব' চলি আছে। জাহাজ এখন দেখিলোঁ, ভাবিলোঁ দেখাই দিওঁ। ইমান শব্দ ৰাইজ, বাপৰে কি ক'ব। আৰু 9 তাৰিখেতো শ্ব'টো আছেই, তাৰে ৰিহাৰ্চেল চলি আছে। এতিয়া বলক ভিতৰত যাওঁ, আমাক আমি কেনেকৈ ৱেলকাম কৰিম তাকে আমাক দেখাব। মানে ক'ত থাকিব লাগিব, কি জাগা চাগা এইবিলাক আমাক ঠিক কৰি দিব। এতিয়া ভিডিঅ'টো চাই থাকক। ফাইটাৰ জেটকেইখনৰ শব্দ শুনকচোন ৰাইজ, বাপৰে কাণ চান ফাটাই দিছে মানে একদম। কোনোবা আহিব গেট হাতত নিব লাগে আৰু এইটো টাৰ্মিনেলটো ধুনীয়াকৈ মোবাইলটো ওলাই লৈছিলোঁ, বোলো পটককৈ এটা ভিডিঅ' বনাওঁ। পিছত ফ'কাছে নল'লে। এইখিনিতে এটা ইণ্টাৰভিউ লৈ লওঁ। কেইটা বজাত মাতিছিল? আমাক 12টাত। কেইটা বজাত আৰম্ভ হ'ব? 5:40ত। কেনেকুৱা লাগছে? বহুত ভাল লাগিছে আৰু আছে অলপ টাইম, আৰু অলপ টাইম আছে ৰখিম। আৰু আপোনাৰ? ভাল লাগিছে। খুব ভাল ন? একদম আৰু আপোনাৰ? মজা। বহুত মজা। বহুত মজা। বাকীকেইটা চিনাকি নহয়, গতিকে নলওঁ। ই কিবা ক'ব? এতিয়া ধুনীয়াকৈ যাওঁ, পানী চানী খাই লৈ পেলাই কেমেৰাটো লৈ পেলাই এটা ভিডিঅ' বনাওঁ। ভিডিঅ' বনাম। পেপাৰটো লৈ লোৱা, তাৰপিছত লৈ লিবা ভিডিঅ' বনাওঁ। বাকী গোটেইখিনি চাব আপোনালোকে, দেখাম। তাতে বড়ো আছে, গায়ন বায়ন আছে আৰু এই আমাৰ ৰাইজ 5:20 প্ৰগ্ৰেম আছে। এতিয়া বৰ্তমান কি কৰি থাকোঁ, এতিয়া বৰ্তমান 2টাহে বাজিল। গতিকে এয়াৰপৰ্ট শ্ব' চাওঁ ইয়াতে ঘাটত আৰু এনেকৈ ৰখি থাকোঁ আৰু ফাং ফুং কৰি। এইটো দ্বীপ পেপুৱা। মানে ৱেলকাম আছিল আপোনাৰ 6টা মানত, কিন্তু মাতিছে আমাক 12টাতে। গতিকে কি কৰি থাকিম, সেইকাৰণে একবাৰ তলকৈ একবাৰ তলত, একবাৰ আকৌ ওপৰত, তলকৈ তলত। এনেকৈ লাইন বাই লাইন জাহাজবিলাক লাগিছে। এখন ৰিচাৰ্জ প্ৰগ্ৰেম আৰু এইয়া পথ আপোনাৰ এইটো যেনেকৈ এইটো লিখা আছে 1 নম্বৰ আৰু 2 নম্বৰ আৰু 3 নম্বৰ। বাহিৰত যে স্ক্ৰীণবিলাকত দেখুওৱা আছিল এনেকুৱা 1 নম্বৰ 2 নম্বৰ ইয়াতে লাগিব। সেয়া 1 নম্বৰখন লাগিল আৰু বাকী লাগিব বাকী আছে। আৰু এইটো VIP এণ্ট্ৰি এনেকৈ সাজি আছে, হোৱা নাই বাৰু টাইম। চাই থাকক ভিডিঅ'টো।
এইখন অহাকালিৰ পৰা আপোনাৰ অপেনিং হ'ব মানে আজিৰ পৰা অপেনিং কিন্তু অহাকালিৰ পৰা আপোনালোকে উঠিব পাৰিব আমি রিং করছি বি সিহঁতৰ কাণ্ড কাৰখানা হ্যালো হ্যালো কেরা বলছে এতে মাল কিন্তু বেলেগ দেই মাল মাগুৰ ফ্ৰী টেলিফোন অমিত ফোনটোত কি কৈছে তুরুন মারি আছে আৰু ফোনটোৰ মানুহটো কোনটো এইটো আইরন ঠিক কালার কৰিব যায় আছে হা আপুনি জানে মই মিছা কথা কেতিয়াও নকওঁ এ লব যাও গো একবাৰ হেই পাগলা হইছ এই মারি দিবি ভাঙি যাব পয়সা দিবি একবাৰ সাড়ে কম অঁ भीगे होती तेरे प्यार सा दिल मेरा আৰু এইটো ইনষ্ট্ৰুমেণ্টৰ আপোনালোকে নাম জানে যদি কমেণ্ট বক্সত জনাবচোন ইনষ্ট্ৰুমেণ্টটোৰ নামটো কি হয় ओ बे हेलो চাওকচোন গধূলি সময়ত মানে জাহাজখন দেখিব জাহাজ বোলে টাৰ্মিনেলটো দেখিব কিমান একদম কি ধুনীয়া তাতে আপোনাৰ বড়ো জনগোষ্ঠীৰ নৃত্য আছে তাতে বিহু আৰু একদম প্ৰথমত থাকিব আপোনাৰ গায়ন বায়ন এইখিনি আমি এতিয়া বৰ্তমান ফাইনেল টাচটো দিম তাৰপিছত ডাইৰেক্ট VIP আহিব VIPক আমি লৈ গুচি যাম ৰাইজ টাইম হৈছে আৰু লাষ্ট ফাইনেল টাচ এটা ৰিহাৰ্চেল দিব এইটো এটা এখন যাই আছোঁ টাইমত আৰু এয়া ফোনটো আমাৰ হৃদয়দাৰ হাতত হৃদয়দা বোলে ব্লগ কৰে পিছে ব্লগটো কৰিছে বাৰু ঠিকেই কিন্তু মুখখনে নাই মানে মই যেটো কৈছিলোঁ 1 নম্বৰ 2 নম্বৰ মানে 2 নম্বৰ ঠাইৰ কথা কৈছিলোঁ সেইটো নহয় অলমষ্ট ছোৱালীখিনি গোটেইখিনি আগফালেই থাকিব দুটা লাইনত ছোৱালীখিনি আগফালেই থাকিব কোনখিনি জেগাত কৰিব লাগিব খালি
এনেকৈ সময় চেছ কৰি আছোঁ আৰু না কি ৰাইজ অ' ৰাইজ কেইটা টাইম দিছিলে টাইম কেইটা হ'ল ন টাইম কেইটা হ'ল এতিয়া পুলিচ চুলিচ চব থিয়া হৈ আছে এনেকৈ আমি গোটেই লাইন পেঁপা বজাই কোনোবাই এতিয়া ঢোল লৈছোঁ কোনোবাই ঢোল লৈছে কোনোবাই পেঁপা লৈছে মানে চব এক্সচেঞ্জ কৰি বজাই আছোঁ কি কৰিব আৰু মানুহ চানুহ নাই পেঁপা বজাম এই উমানন্দা কি ধুনীয়া লগা হৈছে ৰাইজ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ মামা আহিল মামাক চালোঁ দেখাই পালে ভিডিঅ'টো আজিলৈকে এইখিনি আছিল কেনেকুৱা পালে জনাব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব যি পায়